মৰম দিলে মৰম পায় সেইকাৰণে আমি আশা ৰাখিছো আগন্তুক বিধানসভাত হাগ্ৰামা মহিলাৰী দেৱে আকৌ শক্তিবান হৈ এইবিলাক আঁচনি এতিয়া নতুনহে 1 বছৰে যোৱা নাই খালি 4 মাহতে প্ৰমোদ বড়োক 5 বছৰত যিটো চৰকাৰে কৰিব পৰা নাই আমি 4 মাহতে এইবিলাক আঁচনি ৰূপায়ণ কৰিবলৈ আমি সক্ষম হৈছো আৰু 5 বছৰ এইটো ধাৰাবাহিক তাকে চলি থাকিব যিবিলাক আমাৰ ইয়াত UPPL এইটো BPF এইটো কংগ্ৰেছ এইটো বুলি আমি বাছনি কৰা নাই প্ৰত্যেককে মাতে পাতা যিটো জেনুইন আমাৰ হাগ্ৰামা মহিলাই তেনেকৈ কৈছে নাইজ ব্যক্তিবিলাক গৰীববিলাক পাবই লাগিব যিবিলাক বিকলাংগ ই কংগ্ৰেছো হ'ব পাৰে BPF হ'ব পাৰে কেন্দ্ৰ হ'ব পাৰে নাইজ ব্যক্তিক আমি দিয়াটো চেষ্টা কৰি আছো আৰু কৰি যাম BPF দলৰ পৰা যেটো আগত BTC নিৰ্বাচনৰ আগত হাগ্ৰামা মহিলাৰী দেৱে চৰকাৰত অহাৰ লগে লগে আমি BTC বাসীৰ ৰাইজৰ কাৰণে ধৰ্ম জাতি ভাষা নিৰ্বিশেষে 5টা আঁচনি 5টা গ্যাৰান্টি আঁচনি আমি প্ৰতিশ্ৰুতি দিছিলো এই মৰ্মে আমি ইতিমধ্যে ৰাইজে হাগ্ৰামা মহিলাৰীক ভোট প্ৰদান কৰি BTC চলোৱাৰ কাৰণে দায়িত্ব প্ৰদান কৰিব সক্ষম হ'ল আৰু এই প্ৰতিশ্ৰুতি মতে আমি ইতিমধ্যে 4 মাহ মান উকলি গ'ল আমাৰ চৰকাৰ এই 4 মাহতে যিটো আমাৰ BPF দলৰ আৰু BTC চৰকাৰৰ প্ৰতিশ্ৰুতি ইতিমধ্যে আমি আনুষ্ঠানিকভাৱে যোৱা 10 ফেব্ৰুৱাৰীত BTC ঐতিহাসিক যেটো চুক্তি দিৱস এই দিনা আমি আনুষ্ঠানিকভাৱে আজি যে 5 গ্যাৰান্টি স্কিমটো ৰাজহুৱাভাৱে উদ্বোধন কৰা হৈছিল তাৰ পিছৰ পৰাই আমি 40টা সমষ্টিত আমাৰ সেক্ৰেটাৰিয়েটৰ যেটো বিষয়াসকলক লৈ যেটো মাটিৰ পাট্টা সিনিয়ৰ সিটিজেন সকলক আৰ্থিক অনুদান বিকলাংগসকলক আৰ্থিক অনুদান আৰু আত্মসহায়ক গোটসকলক আৰ্থিক অনুদান আৰু ইন্ডিভিজুৱেল যেটো বেনিফিচিয়াৰী এই আৰ্থিক অনুদানবিলাক 40টা সমষ্টিত ডেইলি তেনেকৈ দি আছো আৰু আজি আমি গোসাইগাঁও জিলা হিচাপে যোৱাকালি আমি গুমা সমষ্টি আৰু জনদুৱাৰ সমষ্টিটো আমি তেনেকুৱা এটা প্ৰগ্ৰামটো শেষ কৰিলো আজি শ্ৰীৰামপুৰ সমষ্টিত আমি কৰিলো অহাকাইলৈ আমাৰ চৰাইবিল আৰু কুচুগাঁও সমষ্টি যেটো জিলাৰ আমাৰ অন্তৰ্গত 5টা BTC সমষ্টি পৰে কাইলৈ আমি চৰাইবিল আৰু কুচুগাঁও সমষ্টিটো এই আঁচনিটো যিমানবিলাক আমাৰ বেনিফিচিয়াৰী আছে এইবিলাক আমি দি সমাধান কৰিম UPPLৰ কথা এইটো UPPLটো এতিয়া ট্ৰেক্টৰ পাতি যোৱাৰ নিচিনা কোনো আমাৰ উঘা নাই নিচিনা এতিয়া গোসাইগাঁৱত আমি শুনি নাপাওঁ নাম গুণে শুনি নাপাওঁ কি আঁচনি লৈছে কি আলোচনা কৰিছে এইবিলাক আমি গম নাপাওঁ কিন্তু BPF দলটো এইবাৰ শক্তিবান ৰূপত আছে BTC যিমান বিধানসভা আছে আমি এতিয়া NDA লগত আছে অহা 13 তাৰিখলৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী কোকৰাঝাৰ গিলফিল্ডত আহিব ইয়াৰ পিছতে আমি আশা ৰাখিছো প্ৰধানমন্ত্ৰী যোৱাৰ পিছত দিল্লীলৈ গৈ পোৱাৰ লগে লগে কাৰণ 13 আৰু 14 অসমতে থাকিব দিল্লীত গৈ পোৱাৰ লগে লগে 15 বা 16ৰ পৰা নিৰ্বাচনী অধিসূচনাটো জাৰি হ'ব আমি আশা ৰাখিছো বিহুৰ আগে আগে আমাৰ বিধানসভা নিৰ্বাচনটো অনুষ্ঠিত হ'ব এই বিধানসভাত আমাৰ BPF দলে NDAৰ লগত থাকি আমি যিমান সংখ্যক ইয়াত প্ৰাৰ্থিত্ব প্ৰদান কৰিব এইটো বিজয়ী কৰাৰ কাৰণে আমি সংকল্পবদ্ধ আৰু বিজয়ী হৈ যাব